মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়। অসমৰ মানুহ 4-5 দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক 13,000 নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই দাবীটোক তৰল কৰিবলৈ গৈ যিবোৰ কথা কৈছে, গোটেইকেইটা কথাৰে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই কথাখিনি তৰল, স্ববিৰোধী আৰু দায়সৰা ধৰণৰ। এটা কথা স্পষ্ট যে অসমৰ বান গৰাখহনীয়া সমস্যাই স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে বানপানীয়ে আমাৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছে, গৰাখহনীয়াই অসমৰ মানচিত্ৰখনকে সংকুচিত কৰিছে আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে যোৱা 8টা দশকত প্ৰতিখন ৰাজ্য চৰকাৰে এই সমস্যাটোৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে, চূড়ান্তভাৱে ব্যৰ্থ হৈছে, পুতৌজনকভাৱে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো তাৰে এক উদাহৰণ। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি আমি কৈ আছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ বোলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কোৱাসকলৰ লগত এইটোৱে পাৰ্থক্য, তেওঁ ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰীয় সমাধান হিচাপে ভাবে, ৰাষ্ট্ৰীয় সমাধান হোৱাটো বিচাৰে। কোনে আপত্তি কৰিছে সমাধান কৰাত? সমস্যাটোক প্ৰথম স্বীকৃতিটো দিয়ক, সমস্যাটোৰ গুৰুত্ব উপলব্ধিটো কৰক দিল্লীয়ে। সমস্যাটোৱে যদি স্বীকৃতি নিদিয়ে, সমস্যাটোৰ গুৰুত্বই যদি উপলব্ধি নকৰে, সমাধানৰ সদিচ্ছা, সমাধানৰ ৰূপৰেখা আহিব ক'ৰ পৰা? মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইটাৰ বিৰোধাভাস চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ কাৰণে আঁচনি লাগিব, সমস্যা বুলি ঘোষণা কৰিলেই নহ'ব। অসমৰ বিশেষজ্ঞই আজিলৈকে আঁচনি দিব পৰা নাই, কেৱল মথাউৰি আৰু জিঅ' বেগৰ কথা কয়। গতিকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা বিচাৰিব নোৱাৰে, কাৰণ ভাল আঁচনি এখন নাই। তেওঁৰ কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশৰ বিশেষজ্ঞৰো নিয়োগ কৰি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগে যে অসমৰ বান গৰাখহনীয়া সমস্যাৰ কি ধৰণে সমাধান কৰিব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগিব, কাৰণ পুঁজিৰ ব্যাপক পৰিসৰত ইয়াত ব্যয় হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আঁচনি এখন দিলে তেতিয়া মোদীক বিচাৰিব পাৰিম, 50,000 কোটি টকা লাগিলেও বিচাৰিব পাৰিম। অৰ্থাৎ তেওঁৰ মুখতে ওলাইছে 50,000 কোটি টকা, কিমান টকা লাগে তাৰ হিচাপ নাই। সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ইয়াৰ কাৰণে সুকীয়া পুঁজিৰ আবণ্টন কৰক। কেৱল দুৰ্যোগ প্ৰশমন বিভাগৰ কেইকোটিমান টকাৰ পুঁজিৰে সৈতে অসমৰ বান গৰাখহনীয়া সমস্যাৰ সন্মুখীন হ'ব পৰা নাযায়, এই সমস্যাৰ সমাধান কৰিব পৰা নাযায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উপলব্ধি কৰা ভাল, আমি যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ এইকাৰণে ঘোষণা কৰিবলৈ দাবী জনাইছোঁ, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যি মৰণকাটৰ যন্ত্ৰণা, তাৰ পাছতো কয়লা খননৰ অবৈধ গোটেই প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰীগৰাকীয়ে একো নজনাৰ ভাও ধৰিছে। তেওঁ কৈছে কি নগালেণ্ডতহে হৈছে, নগালেণ্ডত বেলেগ চৰকাৰ, নগালেণ্ডৰ চৰকাৰক তেওঁ হেঁচা দিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে নগালেণ্ডৰ কাৰণে যদি অসমত বানপানী হয়, অৰুণাচলৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, এতিয়া চীনৰ কথাও আমি সততে উচ্চাৰণ কৰোঁ। আপোনাৰ যদি এইবোৰৰ ওপৰত কোনো হেঁচা দিব পৰা ক্ষমতা নায়েই, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইয়াত হস্তক্ষেপ লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বানপানীৰ কাৰণে মেঘালয়ত হৈ থকা উন্নয়নৰ কামবিলাকক জগৰীয়া কৰি থাকে আৰু ইমান ব্যাপক বানপানীৰ পিছতো আজিকালি গুৱাহাটীত বানপানী হ'লেও মানুহ উটি যায়, তাৰ পাছতো তেওঁতো মেঘালয় চৰকাৰৰ লগত কথা পাতি হেঁচা দি সেই কামবোৰ বন্ধ কৰিব পৰা নাই। চুবুৰীয়া ৰাজ্যকেইখনৰ ওপৰত তেওঁৰ হেঁচা নচলে কাৰণে আমি বিচাৰোঁ যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগে, নেতৃত্ব লাগে, হস্তক্ষেপ লাগে আৰু সেইকাৰণে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা সমাধানৰ সম্পূৰ্ণ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰো বিশেষজ্ঞক লগত ৰাখি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগিব, আঁচনি গ্ৰহণ কৰিব লাগিব আৰু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে যিমান পুঁজিৰ দৰকাৰ হয় সিমান পুঁজি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অন্ততঃ গুৰুত্ব পাব। 95জন মানুহ মৰাৰ পাছত 15 দিনৰ পিছত কেন্দ্ৰীয় নেতা নাহে, 95জন মানুহ মৰাৰ পাছত, ঘৰ বাৰী উটি যোৱাৰ পাছত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী যি নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহে, এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক 13,000 নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়।
অসমৰ মানুহ 4-5 দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আহিলে হেনো অসুবিধাহে হ'ব, কাৰণ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত জড়িত হৈ যাব লাগিব, দুৰ্যোগ প্ৰশমনৰ অসুবিধা হ'ব, সাহায্য দিয়াৰ অসুবিধা হ'ব। এই যে বানপানী 2017 চনত গুজৰাটত হওঁতে দুদিন পিছতে প্ৰধানমন্ত্ৰীগৰাকী দৌৰি গৈছিল, গুজৰাট চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতকৈ বেছি দক্ষ নেকি? নে হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে যে গুজৰাটৰ চৰকাৰখনত প্ৰধানমন্ত্ৰী গ'লে প্ৰশাসনৰ অসুবিধা নহয়, আমাৰ ইয়াত প্ৰশাসন অদক্ষ অপদাৰ্থৰ কাৰণে অসুবিধা হয় বুলি তেওঁ ক'ব বিচাৰিছে নেকি? এইবোৰ টুলুঙা কথা কৈ লাভ নাই। অসমৰ এই দুৰ্যোগৰ সময়ত এইবাৰ কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ, সেয়া অসমৰ ইতিহাসে মনত ৰাখিব। আৰু মুখ্যমন্ত্ৰীগৰাকীক সেইকাৰণে কৈছোঁ, মানুহে সাহায্য নিদিয়াহেঁতেন প্ৰথম 7টা দিনত অনাহাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীটোক লৈ টুলুঙা মন্তব্য কৰিব নাপায়। তেখেতলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ। 1947 চনৰ পৰা 2026 চনলৈকে অসমত বানপানীত কিমান মানুহৰ মৃত্যু হ'ল, গৰাখহনীয়াত কিমান অসমৰ মাটি সংকুচিত হ'ল, পশুধনৰ কিমান মৃত্যু হ'ল আৰু অৰ্থনৈতিক ক্ষতি কিমান হ'ল, তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। তাৰ পিছত তেওঁ বিতৰ্ক কৰিব আহিব যে অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে।